হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। এতিয়া সন্ধিয়া সময় হৈছে। মই এই বেটী স্কুলৰ পৰা আহি পাইছে, তো তাইৰ কাৰণে মই এই গাখীৰ গৰম কৰি আছোঁ। দেখিছে নহয়, হৰলিক্স দিবৰ কাৰণে তাইৰ কাৰণে গাখীৰ গৰম কৰি আছোঁ। আৰু তাৰ মাজতে আপোনালোকৰ লগত মোৰ লগত হৈ যোৱা এটা ঘটনাৰ বিষয়েও জনাওঁ। তো মানে আজি কি হ'ল, অলপ দিনৰ আগত ফেচবুকত এটা মানে মানুহ চিনাকি হৈছিলে মোৰ লগত। তো মানে আপোনাৰ কি হয়, লণ্ডনৰ ডক্তৰ এজন হা। তো মই একচেপ্ট কৰি ল'লোঁ ধুনীয়াকৈ। তাৰপাছত 10 দিনমানৰ পাছত তেওঁ মোক মেছেজ কৰিছে হাই বুলি। ময়ো হেল্ল' বুলি দিলোঁ। তাৰপাছত এনেকৈ হাই হেল্ল' হ'ল। তাৰ দুদিনমানৰ পাছতে আকৌ কি হ'ল, তেওঁ মোলৈ কৈছে যে তোমাক মোৰ ভাল লাগিছে। মই কৈছোঁ ঠিক আছে, থেংক ইউ, ধন্যবাদ দিলোঁ। তাৰপাছত কৈছে কি, মোৰ ৱাইফ এনেকৈ ডেথ হৈছে, মই আৰু মোৰ ছোৱালী। তেওঁ নিজে নিজে কথাবিলাক উলিয়াই আছে হা। তাৰপাছত কি হ'ল, মই ক'লোঁ অঁ হয় নেকি, মই এনেকৈ ৰিপ্লাই দিলোঁ। দুখ লাগিলে আপোনাৰ খবৰটো শুনি। ছোৱালী ফটো চটো চব দি দিছে হা। তাৰপাছত মই ইমান এটা গুৰুত্ব নিদিওঁ। তাৰপাছত তেওঁ ফোন কৰিলে, তেওঁ মেছেজ কৰিছে, তোমাৰ কাৰণে মই এনেকৈ গিফ্ট পঠাইছোঁ দেই, এনেকৈ কৈছে। মই কৈছোঁ মোক আকৌ আপুনি কিয় গিফ্ট দিব লাগে, মইতোতো আপোনাৰ ইমান ক্ল'জ নহয় ন, মই এদিন দুদিনৰ চিনাকিহে, মোক আপুনি কিয় গিফ্ট দিব লাগে। মই তেনেকৈ কুৱেশ্যন কৰিছোঁ। নাই তোমাক মোৰ ভাল লাগিছে, মই সেইকাৰণে তোমাক মই গিফ্টটো দিছোঁ হা, মোক তেনেকৈ ক'লে। তাৰপাছত মই ক'লোঁ ঠিক আছে হ'ব। তাৰপাছত মোক ক'লে, মই মোক মানুহজনক ক'লোঁ এনেকৈ মোৰ ফেচবুকত চিনাকি হৈছিলে। তাৰপাছত এনেকৈ কৈছে মই তোমালৈ গিফ্ট পঠাই আছোঁ। মই মানুহজনক ক'লোঁ, তেতিয়া তেওঁ ক'লে ঠিক আছে, তেওঁ তোমাৰ এড্ৰেছটো বিচাৰিছে যেতিয়া তুমি এড্ৰেছটো দি চোৱাচোন, তোমাক কিনো গিফ্ট দিয়ে চাওঁ। তাৰপাছত মই এড্ৰেছটো দি দিলোঁ, আমাৰ ইয়াত থকা এড্ৰেছটো। তাৰপাছত কি হ'ল আপোনাৰ, তেওঁ গিফ্টৰ মানে হেৰি চব পঠাইছে, কেনেকৈ পাৰ্চেলটো ক'ত দিছে, কেনেকৈ পাৰ্চেলটো আহিছে, চব এভৰিথিং প্ৰমাণ মোক মানে দি দিছে হা, ফেচবুকত মেছেঞ্জাৰত। তাৰপাছত মইতো জানিছোঁ কিবা এটা চাগে খেলি মেলি আছে হা, মনটোৱে কৈছে কিবা এটা খেলি মেলি আছে। তাৰপাছত মই কি কৰিলোঁ, ইউটিউবত মাৰি চালোঁ হা। তাৰপাছত এনেকুৱা মানুহৰ লগত ফ্ৰড বহুত হৈছে, বহুত মানুহৰ লগত এনেকুৱা ফ্ৰড হৈছে। তাৰপাছত মই মানুহজনক ক'লোঁ এনেকুৱা মানুহৰ লগত বহুত ফ্ৰড হৈছে। তাৰপাছত এনেকৈ লাষ্টত কি কৰে জানা, তেওঁলোকে এই দিল্লীৰ পৰা ফোন আহে, কয় আপোনাৰ পাৰ্চেলটো দিল্লী এয়াৰপৰ্টত আছে, তো আপুনি পে'মেণ্ট কৰক 30,000 টকা, তেতিয়া আপোনাৰ পাৰ্চেলটো আপোনাৰ পিনক'ডৰ আপোনালোকৰ পোষ্ট অফিচত পাই যাব হা, এনেকৈ হেনো কয়। মই মানে ইউটিউবত চাই গম পাইছোঁ। তেতিয়া মানুহজনে ক'লে ঠিক আছে বাৰু, তোমাৰ পাৰ্চেলটো কাইলৈলৈকে ডেট দিছে ন, তো আহকচোন বাৰু চাওঁ কিনো হয়। তাৰপাছত মই আৰু এনেকৈ মেছেজ কৰি আছে, তোমাৰ পাৰ্চেলটো গৈছে হা, তুমি পাৰ্চেলটো ল'বা কিন্তু। মই কৈছোঁ ঠিক আছে হ'ব। তাৰপাছত কি হ'ল আপোনাৰ, যেতিয়া পিছদিনা 12টামান বজাত মানুহজনে মোলৈ ফোন কৰিছে, মানুহ এজনে ফোন কৰিছে, আপোনাৰ পাৰ্চেল এটা দিল্লী এয়াৰপৰ্টত আছে, পইচা 30,000 আপুনি পে'মেণ্ট কৰক, তো আপুনি পাৰ্চেলটো আপোনাৰ পিছদিনাই পোষ্ট অফিচত পাই যাব হা। তাৰপাছত মই ক'লোঁ মোৰ ওচৰত এতিয়া পইচা নাই। তাৰপাছত তাৰ লগালগ সেই মানুহজনে মোক মেছেজ কৰিছে, আপোনাৰ পাৰ্চেলটো আহি পাইছে, আপুনি লৈ লওক। এই যোনজন মানুহে মেছেজ কৰি আছিলে সেই মানুহজনে মেছেজ কৰিছে, আপোনাৰ পাৰ্চেলটো আহিছে, আপুনি লৈ লওক। তাৰপাছত মই ক'লোঁ আপুনি তেতিয়াহ'লে এটা কাম কৰক, সেই 30,000টো আপুনি পে'মেণ্ট কৰি দিয়ক, মই আপোনাক 2 দিন পাছত 30,000টো দি আছোঁ। মই তেনেকৈ দিলোঁ। তাৰপাছত তেনেকৈ দিলত কি হ'ল, মানুহজনে কৈছে নাই তেনেকৈ নহ'ব, এইটো আপুনি পে'মেণ্ট কৰিব লাগিব, মোক কৈছে দেই। তাৰপাছত মানুহজনে ফোন কৰিছে, ফোন কৰিলত মোৰ মানুহজনক দি দিলোঁ। তাৰপৰা কৈছে সুধিছে কি হ'ল, বোলে
এনেকুৱা পাৰ্চেল এটা গৈছে 30,000 টকা জমা দিব লাগে, তাৰপাছত পাৰ্চেলটো আপোনালোকে পিছদিনা পাই যাব। তো মানে কি হ'ল, মানুহজনক ক'লে আমাৰ ওচৰত এতিয়া পইচা নাই, পইচাটো আপুনিয়ে পে'মেণ্ট কৰি দিয়ক। তাৰপাছত মানুহজনে মোৰ মানে হাজবেণ্ডক এনেকুৱা গালি দিছে, কি ক'ম মানে, কি মানুহ আপোনালোক, আমুকি তামুকি দি কিবা কিবি কৈ পেলাই তাৰপাছত ফোনটো কাটি থৈ দিলে। তাৰপাছত মোক কি কৰিলে জানেনে, ব্লক কৰি দিলে। এই যোনটো মানুহটোৰ লগত চিনাকি হৈছিলোঁ, সেই মানুহটোৱে মোক ব্লক কৰি দিলে। তাৰপাছত যোনজনী লেডিয়ে ফোন কৰিছিলে আপোনাৰ পাৰ্চেলটো দিল্লী এয়াৰপৰ্টত আছে ন, সেই মানুহজনীও মানে মোৰ মানুহজনক ইমান বেয়াকৈ গালি দিছে। তাৰপাছত মানে কি হ'ল, আমাৰ মানে মানুহজনে কৈছে, আমাৰ হাঁহিও উঠিছে। তাৰপাছত মানুহজনে কৈছে আচল মানুহৰ লগতে ফ্ৰড কৰিব গৈছিলে। মই কৈছোঁ অঁ তাকেইতো, চোৱাচোন মই আগদিনা যদি ইউটিউবত নাচালোঁ হয়, তাৰপাছত মানে লাক্সাৰী বস্তু আৰু সোণৰ চেইন, পইচা একদম পূৰা একদম বাহিৰৰ পইচা, ডলাৰৰ একদম পূৰা জাপ পইচা, তাৰপাছত আৰু ধেৰ কিবা কিবি দিছিলে, ফটোৰ চব দিছে আৰু মানে মোক ফটো মাৰি এভৰিথিং প্ৰুফ দি দিছে। তাৰপিছত মই তেতিয়া ভাবিছোঁ কাৰ লগত ফ্ৰড কৰিব গৈ আছিলে। তো বহুতৰ লগত তেনেকুৱা ফ্ৰড কিন্তু হৈছে, কিছুমানে মানে লোভত পৰি পেলাই পইচাটো জমা দি দিয়ে। তো বহুতৰ লগত এনেকুৱা ঘটনা হৈছে। গতিকে আপোনালোকে সাৱধান হ'ব দেই এনেকুৱা ফ্ৰডবিলাকৰ পৰা, যাকে তাকে মানে হেৰি নকৰিব। তো মোৰ লগত ঘটি যোৱা এটা ঘটনা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, মোক সঁহাৰি জনাব। তো ধন্যবাদ, আৰু আপোনালোক সাৱধান হ'ব দেই সদায়।